আপোনালোকে চাই আছে ৰতন জয় প্ৰকাশ আমাৰ ইউটিউব চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজি ভোগালী বিহুৰ দিনত কেনেকুৱা আজি ভোগালী দিনটোত কেনেকুৱা দেখুৱাম আপোনালোকক পাইছোঁ আৰু ভেলাঘৰৰ খানাৰ বিষয়ে আপোনালোকক কম আপোনালোকে কেমেৰা দেখা পাইছে ইতিমধ্যে এনজয় কৰিছে ভেলাঘৰ হয়নে নহয় বাৰু কওকচোন আপোনালোকে চাওক আপোনালোকৰ আপোনাৰ কেনেকুৱা লাগিছে কেনেকুৱা এনজয় হ'ব ভেলাঘৰৰ ইঞ্জয়ৰ বিষয়ে অলপ কৰিব কিয় এটা ইউটিউবাৰে হয় ইয়াৰ এটা চেনেল আছে দিনেশ আছাম বুলি ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু অলপ পিছত আজি বিহুৰ দিনটোত ভাল লাগিছে আৰু আহি এইফালে ডেন্স কৰি আছে দেখা পাই আছে আপোনালোকে কেমেৰা আজি ৰাতি পুৰা ৰাতিপুৱাই দিয়া হ'ব খানা কেনেকুৱা আছে অলপ পাৰিব খানা কেনেকুৱা লাগিছে অলপ পাৰিব যিহেতু আজি ৰাতি বহুত ফূৰ্তি হ'ল আৰু বৰ্তমান এইখিনিতে ভিডিঅ'টো চাব